আজিৰ ভিডিঅ' গোটেই ভাৰতবৰ্ষৰ কাৰণে গোটেই পৃথিৱীৰ কাৰণে এটা বৰ বেয়া খবৰ যে গোটেই পৃথিৱীত বিশ্বযুদ্ধৰ আৰম্ভৰ সংকেত পোৱা গৈছে হয়তো কিছু সময়ৰ পিছতে এই বিশ্বযুদ্ধ আৰম্ভ হ'ব আপোনালোকে সকলোৱে জানে যে ইউক্ৰেইনৰ যিবোৰ বিদ্ৰোহী আছিল তেওঁলোকে কৈছিলে চিজফায়াৰ উলংঘন নকৰোঁ বুলি কিন্তু তেওঁলোকে চিজফায়াৰ উলংঘন কৰাৰ কাৰণে ইউক্ৰেইনৰ যিবিলাক সৈনিক আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱাৰ কাৰণে ৰুছৰ সৈন্যসকলে পুতিনে কি কৈছে গোটেই ইউক্ৰেইনক কি কৈছে আগুৰি ধৰিছে সৈন্য দি পেলাই এই খবৰ যেতিয়া আমেৰিকাই পাইছে তেতিয়া আমেৰিকাই কৈছে যুদ্ধ নকৰিব কেনেকৈ পুতিনে কোনো কথা মনা নাই আৰু কৈছে যদি বিশ্বযুদ্ধ আৰম্ভ হয় তাৰ দায়ী হ'ব পুতিন সেইকাৰণে যেতিয়া ইউক্ৰেইনত যদি যুদ্ধ আৰম্ভ হয় তেতিয়া আমেৰিকা আৰু নাটো বহি নাথাকে তেওঁলোকে কি কৰিব ৰুছৰ লগত যুদ্ধ কৰিব ৰুছৰ লগত যেতিয়া যুদ্ধ কৰিব আমেৰিকা আৰু ৰুছৰ এই যুদ্ধত পৰিণত হ'ব আৰু এই বিশ্বযুদ্ধত পৰিণত হ'ব আপোনালোকে ভাবে নেকি ভাৰতবৰ্ষই সেই সময়ত বৰ সুখেৰে থাকিব নাথাকে ভাৰতৰ ওচৰ চাবুৰীয়া যিবোৰ ৰাজ্য আছে সেইবোৰে কি কৰিব তেওঁলোকে পাকিস্তান আৰু চাইনাই কি কৰিব ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ কৰিব এই সময়ত সকলো ৰুছৰ নিউক্লিয়াৰ বম আছে অৱশেষত গৈ পেলাই নিউক্লিয়াৰ যুদ্ধত পৰিণত হ'ব গোটেই পৃথিৱী ধ্বংসৰ মুখলৈ যাব আজিৰ ভিডিঅ' মোৰ ইমানেই